আজি তোমালোকক মই ছাত্ৰসকল অসমীয়া পঢ়ে কেনেকৈ সেইটো ধুনীয়াকৈ শিকাই দিম। পুৰা ভিডিঅ'টো শেষলৈকে চাব। ডক্টৰ ৰণোজ পেণ্ড শুভেচ্ছা বাণী বিদ্যায়তনিক শিক্ষাৰ প্ৰধান আহিলা হৈছে পাঠ্যপুথি। পাঠ্যপুথিৰ মাজেৰে ছাত্ৰ ছাত্ৰীয়ে জ্ঞানত অন্বেষণ কৰে। ছাত্ৰ ছাত্ৰীসকলে আমাৰ ৰাজ্য তথা আমাৰ দেশৰ ভৱিষ্যত মূল সম্বল। যেনেকৈ আমি মানৱ সভ্যতাৰ ধাৰা শিক্ষাৰ দ্বাৰাই প্ৰভাৱান্বিত হয়। এই উপলব্ধিৰেই বৰ্তমান চৰকাৰে শিক্ষা ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। জানিছে ন? ডক্টৰ ৰণোজ পেণ্ডুৱে কৈছে, বৰ্তমান ৰাজ্য চৰকাৰে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সফলতা অৰ্জন আৰু জীৱনৰ লক্ষ্য পূৰণ তথা ৰাজ্যৰ কল্যাণত হেতুকে আগুৱাই যোৱাৰ বাবে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰি আছে। প্ৰজ্ঞান ভাৰতীয়ৰ অধীনস্থ বিনামূলীয়া পাঠ্যপুথি অধীন ক শ্ৰেণী